বেলেগে ধুৱাই দিয়ে নিজে ধুম নিজে ধুও দে ভাল কথা ইয়াত থাকি ভাল লাগে নহয় অঁ না বেয়া লাগে ইয়াত থাকি ভালো লাগে মাজে মাজে ভাল লাগে না আদৰ মৰম কৰে না চেণ্টাৰৰ মানুহখিনি অঁ আমি লগ পোৱা মনত আছে নাই আগতে আমি যে লগ পাইছিলোঁ আগতে মনত আছে নাই আপোনাৰ ক'ত লগ পাইছিলোঁ আমি আমাক ক'ত লগ পাইছিল কোনগাঁৱত কোনগাঁও হস্পিটেলত যে আমি লগ পাইছিলোঁ হস্পিটেলত গোৱালপাৰাত হস্পিটেল গৈছিলে আগতে হস্পিটেলত আছিলে গাড়ী দি যে আনিছিলোঁ আমি পুলিচৰ গাড়ী দি মনত আছে হেৰি হৈছে কিবা তাৰমানে ধোৱা ভাল কৰি হৈ থাকে না চাফা নহয় হানিছে নেকি শৰীৰটো বিষাই নিবিষাই অলপ অলপ বিষাই বেছি নিবিষাইতো বেছি নহয় তাকেতো ক'ত দুখে পালে না নাই কি চাফা নকৰে হীৰাৰ কিবা হেৰি আছে নেকি আপনি কি মানে আমি আনি থৈছিলোঁ ইয়াত এই বেলেগত পাইছিলোঁ ৰংজুলিৰ সিফালে আমি আনি থৈছিলোঁ মেডিকেলৰ পৰা আমি আনি থৈছিলোঁ ইয়াত এতিয়াতো বহুত দিন অহা নাই আমি আজি সেইকাৰণে খবৰ কৰিব আহিলোঁ একবাৰ হয় এগৰাকী বৃদ্ধ আৰু তেখেতক আজি দুই বছৰ আগত ৰংজুলি আৰক্ষী থানাৰ অধীনস্থ তথা চিমলিতলা আৰক্ষী চকীৰ অন্তৰ্গত কাহিবাৰী বজাৰত তেওঁ আছিল আৰু লোকজনক গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ প্ৰচেষ্টাত তথা গোৱালপাৰা জিলাৰ যি ৰংজুলি আৰক্ষী থানা আৰু ৰংজুলি আৰক্ষী থানাৰ অধীনস্থ যি চিমলিতলা আৰক্ষী চকী সেই আৰক্ষী চকীৰ পৰা তেখেতক আৰক্ষীৰ সহায়ত জৰুৰীকালীন এম্বুলেন্সৰ জৰিয়তে আমাৰ গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰী তত্বাৱধানত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল আৰু তেখেতক 9 দিন জিলা আইন সেৱা প্ৰাধিকাৰী তত্বাৱধানত চিকিৎসা প্ৰদান কৰাৰ পিছত গোৱালপাৰাৰ যি ভালুকদেৱীৰ সমীপৰ বৃদ্ধ আশ্ৰম ছিনিয়ৰ চিটিজেন হোম তাত ৰখাৰ ব্যৱস্থা কৰা হৈছিল আৰু আজি আমি গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ চন্দন সূত্ৰধৰ নগৰ সিং ৰাভা আৰু মই নিৰ্মল সূত্ৰধৰে তেখেতক আমি লগ ধৰাৰ কাৰণে আহিছিলোঁ আৰু তেখেত পথত ঘূৰি আছিল আৰু আমি এতিয়া তেওঁক লৈ আহি আছোঁ আশ্ৰমলৈ এয়া চাওক দেখুৱাইছোঁ তেখেতে খোজকাঢ়ি তেওঁৰ ভৰিত কিছু ৰোগে দেখা দিছে এয়া চাওক এতিয়া আমি তেখেতক বৃদ্ধাশ্ৰমলৈ লৈ গৈ আছোঁ আৰু ইয়াৰ পিছৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব